নমস্কাৰ জনাইছো আপোনালোকৰ চেনেললৈ। আপোনালোকে জানে আমি PNRDৰ কন্ট্ৰেকচুৱেল এমপ্লয়ী। আমি যোৱা 11, 12, 13 তাৰিখে আমি ব্লক পৰ্যায়ত আমি কৰ্মবিৰতি পালন কৰিছোঁ। তাৰ পৰা আমি 14, 15, 17 লৈকে আমি কৰ্মবিৰতি পালন কৰি শেষ হ'ল। এতিয়া আমি জিলা পৰ্যায়ত আজি ইয়াৰ ডিপুটি কাৰ্যালয় প্ৰাংগণত আমি গোটেই জিলা ভিত্তিক ধৰ্মঘট পালন কৰিছোঁ। আপোনালোকে জানে আমাৰ ঠিকাভিত্তিক আমি কৰ্মচাৰী 2009 চনতে আমি নিযুক্তিপ্ৰাপ্ত, কিন্তু আজিলৈকে 17 বছৰত আমাৰ PNRDৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলে যিখিনি সুবিধা পাব লাগিছিলে আজি গতি হোৱা নাই। গতিকে আমি বৰ্তমানৰ চৰকাৰলৈ আমাৰ বিশ্বাস আছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিভাগীয় মন্ত্ৰী মহোদয়লৈ আমাৰ বিশ্বাস আছে। আপোনালোকে যেনেধৰণে বেলেগ বিভাগৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীখিনি 60 বছৰ চাকৰি নিশ্চিত কৰিছে আৰু তেওঁলোকৰ পাৰিশ্ৰমিক বৃদ্ধি কৰিছে, এইকাৰণে আমিও যিহেতু এই ডিপাৰ্টমেণ্টত আমি 17 বছৰ কাল আমি কৰ্মচাৰী হিচাপে আমি কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰো ল'ৰা ছোৱালী আছে, আমাৰ পৰিয়াল আছে। আমি এই ন্যূনতম আমি পাৰিশ্ৰমিকত এতিয়া পৰিয়াল আমি চলিব নোৱাৰো হৈছোঁ। গতিকে আমাৰ এতিয়া যিহেতু বেলেগ বেলেগ বিভাগৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীখিনি চাকৰি 60 বছৰ সুনিশ্চিত কৰিছে। গতিকে আমিও দাবী জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ বিভাগৰ কৰ্মচাৰীসকলকো ঠিকাভিত্তিক কৰ্মচাৰীসকলকো যাতে আপোনালোকে চকু মেলি চায়। আৰু আমি আশা কৰিছোঁ আগন্তুক বাজেটত যাতে আমাৰ ডিপাৰ্টমেণ্টৰ হৈ কিবা এটা আপোনালোকে ভাল ডিচিশ্যন ল'ব বুলি আমি আশা কৰিছোঁ। আৰু আপোনালোকে জানে আমি 4টা মূল দাবী লৈ পেলাই আমি এই কৰ্মবিৰতি পালন কৰি আছোঁ। প্ৰথমে হ'ল আমাৰ চাকৰি 60 বছৰলৈকে সুনিশ্চিত কৰিব লাগে, আমাৰ পাৰিশ্ৰমিক ন্যূনতম 30,000 টকালৈ বৃদ্ধি কৰিব লাগে, আৰু HR পলিচি আমাৰ প্ৰদান কৰিব লাগে। আৰু লগতে আমাৰ যিহেতু গভৰ্ণমেণ্টৰ লগত চুক্তি আছিলে যে আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়ীখিনি বছৰি 10% আমাৰ কি কয় দৰমাৰ উপৰি আমাৰ ইনক্ৰিমেণ্ট দিব লাগে, কিন্তু ইনক্ৰিমেণ্ট আজিলৈকে হোৱা নাই। প্ৰতি বছৰ জুলাই মাহতে ইনক্ৰিমেণ্ট লাগু হ'ব লাগে, কিন্তু আজি নৱেম্বৰ ইয়াৰ শেষ হ'বলৈ হৈছে, 10% আমাৰ বৃদ্ধি হোৱা নাই। গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ যাতে আমাৰ দাবীখিনি অতি সোনকালে আপোনালোকে বিবেচনা কৰি কাৰ্যকৰী কৰি দিয়ে যেন।